ভি তুমি পিছফালে কি লুকাই থৈ দিছা তোমাৰ পিছফালে ওয়াও এটো পিগি বেংক কাৰ হয় দেখাই দিয়াচোন চাও কি কি আছে তোমাৰ পিগি বেংকটোত খুলি পেলাই দেখাই দিয়া ওয়াও ইমান কইন্স আছে উলিয়াই দিয়াচোন চাও পিগি বেংকৰ আইটো ওলাই গৈছে ন ওকে লগাই দিলো ঠিক আছে এতিয়া ওকে সো আজি আমি কথা পাতিম সোৱা এফালে সোৱা এইবিলাক কি হয় জানানে কি হয় এইবিলাক কইন্স হয় ঠিক আছে কোনটো কি কইন্স জানানে এফালে সোৱা এইটো কি হয় জানা এইটো হয় তোমাৰ 1 penny 1 rupee coin coin আৰু অসমীয়াত কয় এটকা নেক্সট এইটো হয় 2 rupee coin আৰু অসমীয়াত কয় 2 টকা এইফালে চোৱা কি বুলি কয় 2 টকা নেক্সট তাৰ পিছত আছে আমাৰ yes এটো কিমান রুপি কইন হয় এটো 5 rupee coin this is 5 rupee coin yes কি অসমীয়াত কয় 5 rupee 5 টকা next this one হেটো থৈ দিয়া এটো কি হয় 10 rupee coin yes 10 rupee coin so amar coins ki coins ase 1 rupee 2 rupee okay next 5 rupee coin and 10 rupee coin so ami coin bilak etia ako piggy bankot ami ভৰাই থম ঠিক আছে আমি কইনেৰে কি কৰিব পাৰো আমি কি কৰিব পাৰো জানানে এফালে চোৱা আমি কইনছেৰে আমি বস্তু কিনিব পাৰো চকলেট কিনিব পাৰো chocolate is your favorite আৰু আমি কইনছেৰে কি কৰিব পাৰো বস্তু আমি কিনিব পাৰো টয়স কিনিব পাৰো wow this is that's my favorite সো আমি কইনছ বিলাক কি কৰিব লাগে জমা কৰিব লাগে জমা কৰি থব লাগে আমাৰ পিগি বেংকত ঠিক আছে তুমি এবিলা কইন জমা কৰি কি আনিবা কোৱা ৰেড কাৰ্ড আনিবা তুমি yes ৰেড কাৰ্ড আনিব লাগিব গতিকে আমি কইনছ আৰু জমা কৰিব লাগিব ঠিক আছে আৰু এটা কাম কৰিব লাগিব ৰেড কাৰ্ড লবলে তুমি চকলেট খোৱা পইচা বিলাক সব জমা কৰি এটো পিগি বেংকত থব লাগিব ঠিক আছে তেতিয়া আমি ৰেড কাৰ্ড লব পাৰিম তোমাৰ কাৰণে wow red card is your favorite আৰু হাৰ্টৰ ওপৰত থব লাগিব yes so এতিয়া সবকে কৈ দিয়া যে সাবস্ক্ৰাইব কৰিবা